নমস্কাৰ বন্ধুসকল উপেন্তে ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ উপস্থিত হৈছেহি। সো ভিডিঅ'টো হৈছে বন্ধুসকল DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন য'ত 217ৰ ৰিকুৱাৰমেণ্টৰ এক্সাম হৈছিলে। এক্সামৰ আপডেট লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। সো ভিডিঅ'টো আশা ৰাখিছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব। সো বৰ্তমান বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে য'ত DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন য'ত 270 পোষ্টৰ এক্সামটোৰ ৰিকুৱাৰমেণ্ট এক্সাম কিছু মাহৰ আগতে হৈ গৈছে আৰু মই নিজেও এই এক্সামৰ এজন কেণ্ডিডেট হয়। সো আপোনালোকে গম পাইছে এক্সামৰ ৰিকুৱাৰমেণ্টৰ যিটোত কেলেংকাৰী আৰু দুৰ্নীতি হৈছে বুলি শুনা গৈছে, কেলেংকাৰী চলিছে বুলি শুনিছোঁ। অলৰেডি আপোনালোকে গম পাইছে যে 2 ডিচেম্বৰ সন্ধিয়া যোনখিনি নিউজ দিছিলে, নিউজত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু গমো পাইছে অলৰেডি। সো এই এক্সামৰ ওমাৰশ্বিপক লৈ মেলি হোমৱৰ্কশ্বিপ পেপাৰক লৈ মেলি কাণ্ড হৈছে বুলি শুনা গৈছে। তো কথাটো শুনাৰ পাছত অতিকৈ খুব দুখ পাইছোঁ। দুখ সেইকাৰণে পাইছোঁ যিহেতু সকলোৱে ইনফেক্ট মই নিজেও এক্সামটোৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলোঁ। তো ৰিজাল্ট অতি সোনকালে ডিক্লেয়াৰ হ'ব বুলি আশা কৰি আছিলে আৰু বহুতে মোক কমেণ্ট ছেকশ্যনত কৈ আছিলে যে ৰিজাল্ট কেতিয়ালৈকে ডিক্লেয়াৰ হ'ব পাৰে বুলি। চ' সকলোৱে যে ৱেইট কৰাৰ পাছত ৰিজাল্টৰ কাৰণে ৱেইট কৰাৰ পাছত এনেধৰণৰ নিউজ পাই মেলি দুখ হোৱাটো সকলোৰে স্বাভাৱিক। চ' বন্ধুসকল আজি এটা কথাক লৈ মই যিহেতু ভিডিঅ'টো আগবঢ়ালোঁ, যিহেতু গম পাইছে সকলোৱে যে অসমত বৰ্তমান নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। চ' অসমত যিবিলাক প্ৰতিবাৰে যিকোনো এক্সাম হয়তো এইটো আপোনালোকৰ PNRD হওক বা APDCL হওক, যিকোনো এক্সাম যিকোনো ডিপাৰ্টমেণ্টত এক্সাম যেতিয়া কণ্ডাক্ট কৰে তে প্ৰতিবাৰে কিবা এটা নহয় কিবা এটা তাত অলৰেডি খেলি মেলি হোৱা সৃষ্টি হয়তো এইটো মোবাইলৰ ইউজেছ হ'ব পাৰে এক্সাম চেণ্টাৰত বা এক্সাম হলত মোবাইল ব্যৱহাৰ কৰা বা আপোনালোকৰ ওমাৰশ্বিপ ব্লেংকে ছাবমিট কৰা বা পেপাৰ লিক হোৱা হোৱাটছআপত এনেকুৱা ধৰণৰ নটিফিকেশ্যন ডেইলি পোৱাই যায়। আপোনালোকে নিশ্চয় গম পাইছে এক্সাম দি ওলাই অহাৰ কিছু সময়ৰ পাছত এনেধৰণৰ আপডেটবিলাক পোৱা যায় নৰ্মেলি। চ' এইটো খুব যে বেয়া কথা যে অসমত এনেকুৱা পৰিস্থিতিক লৈ মেলি যে কোনো ধৰণৰ এতিয়া নিবনুৱাই এক্সাম দিবলৈকে এতিয়ালৈকে চবেই যিহেতু হতাশ হৈ গৈছে যে এক্সাম ইমান মেহনত কৰি কষ্ট কৰি এক্সামত এটেণ্ড কৰাৰ পাছত এনেধৰণৰ যিহেতু আপডেট পোৱাৰ পাছত দুখ হোৱাটো খুব যিহেতু মানুহৰ দুখ হোৱাটো স্বাভাৱিকেই হয়। ইনফেক্ট মই নিজেও খুব দুখ পাই আছোঁ যে কথাটো জানি মেলি। চ' অসম গভৰ্ণমেণ্টক মই এটা অনুৰোধ আছে যে সেই যিবিলাক এক্সাম পতা হয় এক্সামবিলাক তেওঁলোকে ষ্ট্ৰিক্টলি যাতে পাতে, যেনেধৰণৰ চেণ্ট্ৰেল বৰ্ড এক্সামবিলাকত কম্পিউটাৰ বেছ এক্সাম পতা হয় তেওঁলোকৰ কিমান যিহেতু ক্লিয়াৰলি এক্সাম তেওঁলোকে কণ্ডাক্ট কৰে, তেনেধৰণৰ যি ব্যৱস্থা কৰাটো কৰিলে হয়তো আমাৰ অসম চৰকাৰত যে নিবনুৱা সমস্যাৰ দিনক দিনে কমি আহিব বা দুৰ্নীতিবিলাক দিনক দিনে যিহেতু কমি আহিব চেষ্টা কৰিব। চ' লগত আপোনালোকক জনাব বিচাৰিছোঁ বন্ধুসকল যে ৰিজাল্ট বৰ্তমান ডিক্লেয়াৰ হোৱাটো বি অকণমান ডিলে হ'ব, কাৰণ ডিলে হোৱাটোতো স্বাভাৱিকেই, কাৰণ নিউজত যদি এনেকুৱা কেলেংকাৰী যদি আপডেট পোৱাৰ পাছত ৰিজাল্টত ডিক্লেয়াৰ হোৱাটো কোনো সম্ভৱেই নাই। চ' কথাটো জানিলোঁ কাৰণে ভাবিলোঁ আপোনালোককো আপডেটটো শ্বেয়াৰ কৰোঁ। চ' বন্ধুসকল যিবোৰ ফ্ৰেণ্ডে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকলৈ এটা অনুৰোধ আছে যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে ভৱিষ্যতলৈ মই এনেধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন, ৰিজাল্ট, এডমিট কাৰ্ড বা ৰিকুৱাৰমেণ্টৰ আপডেট লৈ যেতিয়া ভিডিঅ' আগবঢ়াম আপোনালোকে ডাইৰেক্টলি যাতে ভিডিঅ'বিলাক পায়। চ' বন্ধুসকল আজিলৈ ইমানেই। নেক্সট ভিডিঅ'লৈ আকৌ পুনৰবাৰ আহিম। চ' ধন্যবাদ।